ইয়াতে থাকে জুবিন দা চিনাৰ্জি ইম্পেৰিয়েল ইয়াতে থাকে জুবিন দা ধুনীয়া লাগিছে একদম এয়া চাওক জুবিন লিখা আছে আৰু ইফালে বাপ্পা ৰাইজসকল ব্লগ চাবা আহিছে তো নমস্কাৰ ৰাইজসকল মই পৰশমণি কলিতা আপোনালোকক স্বাগতম জনাইছোঁ একমাত্ৰ ইউটিউব চেনেল অতি মৰমৰ অতি চেনেহৰ লেটছ গো পাৰেছ ইউটিউব চেনেলটোলৈ তো আজি মোৰ কাষত আছে ভাৰ্গৱ কৃষ্ণা চাইল্ডহুড ফ্ৰেণ্ড এওঁ হাই বন্ধুসকল মোৰ শৈশৱৰ মানে স্কুলৰ ফ্ৰেণ্ড আমি বহুত পুৰণা আমাৰ 5-6 বছৰৰ পৰা ৰিলেশ্যন হয় পুৰা একেবাৰে তাৰ ঘৰ আহিছোঁ আৰু আমি দুটাই মানে আজি জুবিনদাৰ ঘৰলৈ যাম হাৰ্ট ফ্ৰম জুবিন দা এই একদম নতুন ঘৰটো দেখাম আপোনালোকক গতিকে ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাই থাকিব আৰু अबे जल्दी बोल कल सुबह पनवेल निकल লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে বন্ধুসকল আপোনালোকক দেখাম এতিয়া জুবিনদাৰ নতুন ঘৰটো যোনটো কাহিলীপাৰাত থাকে এতিয়া আগতে খাৰগুলিত আছিল তেওঁ এতিয়া বৰ্তমান এইটো ঘৰত শ্বিফ্ট হৈছে তো আপোনালোক পাৰিলে তেওঁক লগ ধৰাই দেখাম চাই থাকক ভিডিঅ'টো একদম শেষলৈ চাব এতিয়া আমি গৈ আছোঁ আপোনালোকে একদম চাই থাকক ভিডিঅ'টো মজা লাগিব আৰু তো ৰাইজসকল এয়া জোতা পিন্ধি ল'লোঁ হাতত চাবি ল'লোঁ ব'লক এতিয়া যাই থাকোঁ লাইট চুইচ চব বন্ধ কৰি ল'লোঁ ছেফ ইলেক্ট্ৰিচিটি এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট জুবিনদাৰ ঘৰত এয়া ভাৰ্গৱ ৰেডি হৈ আছে পুৰা ভাৰ্গৱ একদম হেলমেট চেলমেট পিন্ধি লৈছে একদম ছেফটি ফাৰ্ষ্ট স্কুটিখন বহুত দিন চলোৱা নাই না লেটছ গো বলক শুভযাত্ৰা উৰুলি দিবা নেকি ভাৰ্গৱ নিদিয়া নেকি তো ৰাইজসকল এয়া আমি ৰেডি পুৰা হেলমেট চেলমেট পিন্ধি লৈছোঁ ছেফটি ফাৰ্ষ্ট এতিয়া ভাৰ্গৱ কেনেকুৱা লাগি আছে জুবিনদাৰ ঘৰত গৈ আছোঁ বহুত ভাল লাগি আছে পুৰা একদম মানে আজি মই মোৰ ফেভাৰেট ছিংগাৰ মোৰ বুলি নহয় অসমৰ যিমানবিলাক ৰাইজ আছে সকলোৰে মানে হাৰ্টথ্ৰব বুলি যাক জনা যায় বিশেষকৈ নৱপ্ৰজন্মৰ মাজত ইউথসকলৰ মাজত গতিকে তেওঁক লগ পাবলৈ যাম পুৰা হাত চাত কঁপি আছে নেকি ঠাণ্ডা হৈ গৈছে এক্সাইটেড হৈ আছে বলক যাওঁ আৰু বেছি পলম নকৰোঁ আপোনালোক দেখাই আছোঁ All I want, and I pray, all I need are some better days. Fuck me, I'm looking in the mirror, so foggy, but I've never seen clearer. I don't really think anyone can save me, and honestly I'm not really sure I want saving. I like to be my own worst enemy. There's no risk if you don't try at anything, so I'ma just keep buying everything. See you in the next life. অলপমান সময় ৰ'ব ৰাইজসকল কাৰণ জুবিনদাৰ ঘৰত গৈয়ে আছোঁ যিহেতু অলপমান তেলটোতো ভৰাব লাগিব না খালী টেংকি কৰি গ'লেতো নহ'ব তো অলপ জুবিনদাৰ ঘৰত গৈ আছোঁ এতিয়া অলপ তেলটো অলপ ভৰাই অলপ ফুল টেংকি কৰি যাওঁ নাই ফুল টেংকি নকৰোঁ এনেই কৈছোঁ ইমানো পইচা পাতি নাই দিয়কচোন আৰু যিমান দূৰ যাব পাৰোঁ অলপ ভৰাইছোঁ আৰু তেল এয়া হ'ল তেল ভৰোৱা বলক এতিয়া যাওঁ লেটছ গো টু জুবিনদাস হাউচ Living life, every day, late at night, not okay. All I want, and I pray, all I need are some better days. Fuck me, I'm looking in the mirror, so foggy, but I've never seen clearer. I don't really think anyone can save me, and honestly I'm তো ৰাইজসকল এয়া আহি পালোঁ গণেশগুৰি বজাৰ বাপ্পা ঐ মানুহ চাওক না ইমান বস্তু কিনিব আহিছেনে বা আজি বজাৰ বেয়া বহিছে একেবাৰে ফুলে চুলে ফল মূলে তলমূলে চব একেবাৰে লাইন বহিছে একেবাৰে মানুহ তামাম কিনিব আহিছে দে আজিকালি পইচা বহুত হৈছে যেন পাওঁ মানুহৰ ইমান ভিৰ আৰু এটা কথা কৈ দিওঁ আপোনালোকক ইয়াৰ পৰা জুবিনদাৰ ঘৰ বেছি দূৰ নহয় জুবিনদাৰ ঘৰ হয় কাহিলীপাৰা ফালে তো আমি গৈয়ে আছোঁ চিধা যাই পেলাই ঘূৰিব লাগিব ৰাইট চাইডে আপোনালোকে চাই থাকক ভিডিঅ'টো বলক I like to be my own worst enemy. There's no risk if you don't try at anything, so I'ma just keep buying everything. See you in the next life, have to be a better me. I don't think that my head's on straight, gotta flip it and grip it and go and তো ৰাইজসকল জুবিনদাৰ ঘৰ বিচাৰি হাইৰাণ একেবাৰে ক'ত আছে বিচাৰি পোৱা নাই মই ভাবিছিলোঁ কাহিলীপাৰাত থাকে জুবিনদা কিন্তু কাহিলীপাৰাত নাথাকে কাষতে মানুহকেইজনক সোধোতে গম পালোঁ জুবিনদা থাকে আচলতে ভগদত্তপুৰ মানে কাহিলীপাৰা পাৰ হৈ আহি আপোনালোকে ভগদত্তপুৰ পাব তাতে চিনাৰ্জি ইম্পেৰিয়েল বুলি এটা এপাৰ্টমেণ্ট আছে তো তাতে থাকে তো এতিয়া বিচাৰি একদম হাইৰাণ হৈ গৈছোঁ চাওঁ বহুত গলি একদম ৰাস্তা চবফালে একদম কোনফালে কি সোমাব লাগে একো ধৰিব পৰা নাই আগুৱাই গৈ আছোঁ মানুহ সুধি যাম আপোনালোকে চাই থাকক ভিডিঅ'টো বিচাৰি আছোঁ অতি সোনকালে পাম আৰু আশা ৰাখিছোঁ আৰু জুবিনদাকো যাতে লগ পাওঁ আৰু ভালকৈ কথা পাতিব পাৰোঁ A few moments later. ৰাইজসকল ৰাস্তা বিচাৰি আমি এতিয়া ভুলক্কাৰ হৈ গৈছোঁ এতিয়া কোনফালেদি কি সোমাব লাগে একো ধৰিব পৰা নাই ইমান ৰাস্তা এতিয়া অধিক মাছত বগলীকণা হৈ গৈছোঁ এতিয়া আমি
চাগে এইটো ৰাস্তা নেকি? এইটোৱেতো চিনাৰী, এইটো ইম্পেৰিয়েল, এইটো ইয়াত থাকে নেকি? অঁ ইয়াত থাকে। অঁ ইয়াৰ ক'ত সোমোৱা ৰাস্তা? এইটো আগৰ এইটোৱেতো হয়। ইয়াতে ৰখাই দিওঁ নেকি? তো ৰাইজসকল এয়া আহি পালোঁ আমি জুবিনদাৰ ঘৰ, আৰু ভাৰ্গৱে আপোনাক বঢ়িয়াকৈ এড্ৰেছটো বুজাই দিব, পূৰা এড্ৰেছটো কৈ দিব আপোনাক। কাহিলীপাৰা ভগদত্তপুৰ চিনাৰ্জি ইম্পেৰিয়েল। লিখাই আছে। এপাৰ্টমেণ্টটোৰ নাম হৈছে চিনাৰ্জি ইম্পেৰিয়েল। চিনাৰ্জি Direct ইম্পেৰিয়েল। আহিলে মানে যোনটো ৰাস্তা চিধা চিধি মানে পোনে যোনটো পাৱাৰ হাউচলৈ ওলাইছে, সেইফালেদি সোমাই আহিলে ডাইৰেক্ট ৰাস্তাটোৰ মানে কিনাৰতে দেখা পাব ডাঙৰকৈ ফ্লেট এটা আছে, চিনাৰ্জি ইম্পেৰিয়েল বুলি লিখা আছে। আৰু এই এৰিয়াখিনিৰ নামটো হৈছে ভগদত্তপুৰ, কাহিলীপাৰা। ওপৰত দেখাই পাব একদম বম ডাঙৰ একদম ফ্লেট হয়। আৰু ইফালে আপোনাক লিখা আছে, আপোনাক দেখাই দিওঁ। ইফালেদি আপোনালোকে যদি পিছফালেদি আহে চিধা চিধি, ইয়াতে লিখা আছে চাওক, চিনাৰ্জি ইম্পেৰিয়েল বঢ়িয়াকৈ লিখা আছে। আপোনালোকে আহিলে চাই ল'ব পাৰিব ধুনীয়াকৈ। আহিলৈ ইয়াতে থাকে জুবিন দা, আমাৰ হাৰ্ট থ্ৰব। এতিয়া কি কয় আৰু, এতিয়া বলক ভিতৰত সোমাওঁ আৰু। চালে হৈছে তেওঁৰ ফ্লেটটো, ইয়াতে থাকে জুবিন দা। চিনাৰ্জি ইম্পেৰিয়েল, ইয়াতে থাকে জুবিন দা। তো ৰাইজসকল এইটোৱে হৈছে চাওক হাৰ্ট থ্ৰব জুবিন দাৰ ঘৰ, মানে ফ্লেট। কি ডাঙৰ ফ্লেট, বা ওপৰলৈ বহুত তলা আছে। আৰু ইফালেও চাওক ন, একদম দূৰলৈ আছে একেবাৰে ফ্লেটটো, বহুত ব্লক আছে ইয়াতে। তো ইয়াতে থাকে আৰু চাওঁ এতিয়া আপোনালোক দেখাই আছোঁ, ৰ'ব লগ কৰিব পাৰিলে। আৰু কাষতে জুবিনদাৰ গাড়ীখন আছে, আপোনালোক দেখাম গোটেইখিনি। আৰু জুবিনদাক যদি লগ ধৰিব পাৰোঁ সেইখিনিও আপোনালোক দেখাম যদি পাৰোঁ। আৰু এইটো আচলতে লাকৰ ওপৰত কথা, মই সুধিম বাৰু তেওঁক যদি লগ কৰিব পাৰোঁ। এইফালে চাওক জুবিনদাৰ গাড়ী এখন, ইয়াতে তেওঁ বহুতকেইখন গাড়ী আছে। এখন চাগে তেওঁ ওলাই গৈছে, মোৰ এনেকুৱাই লাগি আছে। তেওঁক পালে বাৰু দেখাম বাৰু। এইখনেই হৈছে তেওঁৰ গাড়ী, ধুনীয়া একদম। চাওক লিখা আছে পিছফালে জুবিন বুলি লিখা আছে, এয়া জুবিন। আৰু এইখন আছে, এইখন বঢ়িয়া একদম মডিফাই কৰিছে গাড়ীখন, ধুনীয়া লাগিছে একদম। এয়া চাওক জুবিন লিখা আছে। আৰু ইফালে তেওঁ মিউজিক ভাল পায় যিহেতু, একদম পূৰা মিউজিকৰ পূৰা চিম্বল চিম্বল দিয়া আছে, একদম মজা গাড়ী হয়। বা এই ভিতৰত কিবা এডিটিং কৰে নেকি ভাৰ্গৱ? কেনেকুৱা লাগিছে চলা, কি ধুনীয়া একদম গাড়ীখন। তেওঁ মিউজিক ভাল পায় যিহেতু, একদম পূৰা একদম মডিফাই, মানে তামাম মডিফাই কৰিছে। আৰু এইটোৱে তেওঁৰ নতুন ঘৰ আচলতে। কেইবছৰমান হৈছে ইয়াতে, কিমান বা বছৰ হৈছে মই গম নাপাওঁ। মই দাদাটোক সুধি পেলাই, ইয়াতে চিকিউৰিটি আছে, তেওঁলোকক সুধি পেলাই যদি লগ কৰিব পাৰোঁ আপোনালোক দেখাম। আৰু চাওঁ কি হয়। ভাৰ্গৱে পূৰা একদম কপি আছে বোলে জুবিন দাক লগ পাব বুলি। কি সুধিম বুলি ভাবিছা ভাৰ্গৱ? জুবিন দাক লগ পোৱা আশাটো আছে মোৰ। আশাটো মোৰো আছে, চবৰে আছে, দৰ্শকসকলৰো আছে। দৰ্শকেও ভাল পাব। অঁ এতিয়া লগ পাৰোঁ নাই সেইটো এটা কথা হৈছে। তেওঁ বহুত বিজি থাকে। তেওঁৰ নতুনকৈ এখন চিনেমা এখন আহি আছে, অতি সোনকালে ৰিলিজ হ'ব। তো সেই তাৰ কাৰণেও বিজি আছে চাগে। তো বৰ্তমান সোমাই আহিছোঁ ভিতৰত, আপোনালোক দেখালোঁ ক'ত জুবিন দাই গাড়ীবিলাক থয়, ইয়াতে গাড়ীখন থয়। আৰু এখন গাড়ী আছিল তেওঁৰ, সেইখন বা ক'ত লৈ গৈছে যদি নাই যেনে লাগিছে, তেওঁ চাগে লৈ গৈছে এইখন। A few minutes later. ৰাইজসকল অতি দুখৰ খবৰ এটা পালোঁ। মই চিকিউৰিটি দাদাজনক সুধিলোঁ, ৰিকুৱেষ্ট কৰিলোঁ জুবিন দাক লগ কৰিব পাৰিম নেকি। তো তেখেতে ক'লে যে জুবিন দা এটা আৰ্জেণ্ট কামত ওলাই গ'ল, ৰহালৈ গৈছে ন? অঁ ৰহালৈ গৈছে তেওঁ। মানে কি জৰুৰী কামৰ কাৰণে মানে ওলাই গ'ল। সুধিলোঁ মানে ইয়াৰ দাদা কেইজনক, তেওঁলোকে ক'লে নগাঁও ৰহালৈ মানে আজি ওলাই গ'ল, 2টামান বজাত যোৱা বুলি কৈছে আৰু দুপৰীয়া তেনেকৈ কৈছে। তো এতিয়া আৰু ৰাতিপুৱা মাতিছে কালি, মানে নহ'লে গম নাপালোঁ। গম নাপালোঁ আচলতে, আপোনালোক দেখাম বুলি ভাবিলোঁৱে। একো নাই দিয়ক, আৰু গাড়ীখিনি দেখালোঁ আৰু জুবিন দাৰ বস্তুখিনি দেখালোঁ। বাকী যদি নেক্সট টাইম মই আহিব চেষ্টা কৰিম। নেক্সট টাইম ৰাতিপুৱা মাতিছে 10টা বজাত। তো 10টা বজাত আহি মই একদম পূৰা ৰেডি হৈ থাকিম। জুবিন দা ওলালে একদম ধুনীয়াকৈ মাতিম, আপোনালোক দেখাম। আৰু জুবিন দা বহুত ভালকৈ কথা পাতে, যিখিনি মোৰ এটা আশা আছে। আৰু বহুতৰ লগত কথাও পাতে, ধুনীয়াকৈ কথা পাতে জুবিন দাই। তো 10টাতে আহি মই ৰখি থাকিম, আপোনালোক দেখাম, আপোনালোকৰ কাৰণে আহিম। ভিডিঅ'টো ইয়াতে সামৰিব লাগিব আৰু এতিয়া উপায় নাই। আৰু যিহেতু জুবিন দা ওলাই গৈছে আৰ্জেণ্ট কামত, তেওঁ 12:30মান আহিব বুলি কৈছে ৰাতি, সুধিছিলে দাদাকেইজনে। তো 12:30টাত আহিব বুলি কৈছে। তো ইমান দেৰিটো ৰখি থাকিব নোৱাৰি, ৰাতি হৈ যাব বহুত। তো নেক্সট ভিডিঅ'ত আহিম, একেবাৰে 10টাতে আহিম। 10টাত মাতিছে যিহেতু দাদাকেইটাই। তো 10টাত আহিম, আহি পেলাই একেবাৰে আপোনালোক দেখাম, জুবিন দাকো লগ ধৰিম, ধুনীয়াকৈ কথা পাতিম। আজিলৈ ইয়াতে সামৰিলোঁ আৰু উপায় নাই আৰু। কি কোৱা ভাৰ্গৱ?
ইয়াতে সামৰি দিওঁ আৰু আজি বেয়া নাপাব আৰু আপোনালোকে আৰু বেয়া চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাইক শ্বেয়াৰ নকৰিলেও ছাবস্ক্ৰাইব কৰি থ'ব যাতে নেক্সট ভিডিঅ'টো আপোনালোকে গম পায় আৰু বেল আইকনটো প্ৰেছ কৰি দিব বেল আইকনটো প্ৰেছ কৰিলে তেতিয়া আপোনালোকে নটিফিকেশ্যন পাই যাব মোৰ নেক্সট ভিডিঅ'টো যেতিয়া আহিব তো থেংক ইউ ৰখি থকাৰ কাৰণে লাষ্টলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই টাটা